জুবিনদাক যেনেকে লৈ গৈছে না তো সেনেকে আনিবই আৰু সি শাস্তি পাবই লাগিব যি লৈ গৈছে না সি শাস্তি পাবই দিবই লাগিব আমাৰ অসম চৰকাৰে সি কৰি আছে আৰু কৰিবই জুবিনদাক বহুতে লগ পাইছিলোঁ আৰু ক্লাছ 10ত তেওঁ ক্লাছ 10 পাইছিল ময়ো ক্লাছ 10ত মানে মোৰ দেউতাৰ চাকৰি আছিল মছলপুৰত তাৰ পৰা ট্ৰেন্সফাৰ হৈ আমি তামুলপুৰলৈ আহিলোঁ তামুলপুৰ হাই ছেকেণ্ডেৰীত মই নাম লিখিলোঁ তেতিয়াই লগ পাওঁ জুনমণিক ৰুণজুনমণিক আমি বিচাৰি লাভ নাই আমাক প্ৰথমতে আমাক ন্যায় লাগে জুনমণি ৰুণজুনমণি আমি পিছত বিচাৰি থাকিম এতিয়া আমাক প্ৰথমবাৰ আমাক ন্যায়টো বিচাৰি আমি ঘূৰি ফুৰিছোঁ ন্যায়ৰ বাবে এনেকুৱা জুনমণি ৰুণজুনমণি আমি এনেকৈ বিচাৰি থাকি লাভ নাই প্ৰথমে আমাক ন্যায় লাগিব ন্যায় বিচাৰি আছোঁ এনেকুৱা এটা হত্যা কৰা মানুহজনক এনেকৈ ন্যায় যদি নাপায় পিছৰ বাৰত এনেকুৱা ন্যায় বুলি শব্দটোৱেতো নাহিবই এতিয়া অসমৰ ইমান ফেমাছ নাম্বাৰ 1 শিল্পী এজন মৰিছে এইটো আমাক ন্যায় লাগিবই এতিয়া জুনমণি ৰুণজুনমণি বিচাৰি একো লাভ নাই এইবিলাক বাদ দিয়া কথাবোৰ বাদ দিয়া আমাক প্ৰথমবাৰ ন্যায়টো বিচাৰি আমি ঘূৰি ফুৰিছোঁ ৰুণজুনমণি জুনমণি এইবিলাক বিচাৰি ফুৰা নাই আমি প্ৰথমবাৰ আল্টু ফাল্টু ভিডিঅ' নহয় আমি জুনমণি ৰুণজুনমণি এইবিলাক একো কাম নাই প্ৰথমবাৰ ন্যায় লাগে ন্যায়টো বিচাৰি আহিছোঁ ন্যায় লাগিবই অসম মুখ্যমন্ত্ৰী চৰকাৰৰ পৰা এই কথাটো জনাই আছোঁ বা বহুত ফেমিলি জুবিন গাৰ্ডৰ ফেমিলি বা জুবিন গাৰ্ডৰ পাব্লিক বিচাৰি আছে আমাক ন্যায় লাগিবই এতিয়া চাই লওঁ জুনমণি ৰুণজুনমণি কি কথা কৈ আছে এই চেনেলৰ মাজদি বা নিউজৰ মাজদি প্ৰথমবাৰ ভাল পোৱা আছিল কোনোবা জুনমণি ৰুণজুনমণি তামুলপুৰলৈ কিবা এইবিলাক আৰু বাদ দিয়া আমাক ন্যায় লাগিবই এতিয়া আমাৰ চেৰপি এজন জব কৰা কি কৈছে বাৰু আমি এইটো নিউজটো আগতে চাই লওঁ মোৰ চেনেলৰ সকলোকে স্বাগতম জনালোঁ এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিয়ক আৰু জুবিনদাৰ বাবে এটা কমেণ্ট কৰি দিয়ক আৰু জুনমণি ৰুণজুনমণি কি কৈছে পিছত চাম বাৰু এইবিলাক এতিয়া আমি প্ৰথমবাৰ এই ভিডিঅ'টো চাই লওঁ আগতে আহক জুবিনদাক যেনেকে লৈ গৈছে না তো সেনেকে আনিবই আৰু সি শাস্তি পাবই লাগিব যি লৈ গৈছে না সি শাস্তি পাবই দিবই লাগিব আমাৰ অসম চৰকাৰে সি কৰি আছে আৰু কৰিবই জুবিনদাক আমাৰ আসামৰ পৰা যিয়ে লৈ গৈছে না তো যেনেকে লৈ গৈছে সেনেকে লৈ অহা নাই তো সেইটোৰ কাৰণত আমাৰ অসমবাসী যিমান হয় না তো এই কাৰণে বেয়া পাইছে সেইটোৰ কাৰণে সেইটোৰ কাৰণে মোৰো তো জুবিনদাক চবেই ভাল পায় ময়ো ভাল পাওঁ তো সেইটোৰ কাৰণে মই আজিতো মই জানাই মই ডিফেন্সত আছোঁ মই ITV হওঁ কথাটো 55 বাটালিয়ন তেজপুৰ তো গুৱাহাটীত আহিছোঁ তো ইহঁতে এনেকৈ মই তো কথা পাতিব কাৰণে কৈছে তো বহুত দুখ লাগিছে সেনেকুৱা নিচিনা কথা আৰু যি হওক এনেকুৱা নিচিনা চবেই কৰিব এনেকুৱা আৰু তো আমি কৰিবই আৰু হিমন্ত বিশ্ব শৰ্মাইতো কৰিবই এনেকুৱা নিচিনা কথা কৰি আছে আৰু বহুত কৰি আছে এনেকুৱা নিচিনা জুবিনদা আমাৰ হীৰামতিও হয় যদিও আমি বৰ্তমান যদি জুবিনদাৰ নাথাকিলে আমি থাকিব নাপাৰোঁ না সেনেকুৱা নিচিনা আমাৰ ভাল নালাগে এনেকুৱা আমাৰ অসম আমাৰ পইচা থাকিলেও বা ভাত থাকিলেও আমি থাকিব নাপাৰোঁ এনেকুৱা নিচিনা মই আছোঁ কথা এটা ময়ো ডিউটি কৰি আছোঁ কিন্তু মই সেই ডিউটিৰ কাৰণেতো মই কৰি আছোঁ কথাটো তো যিয়ে নহওক যি নহওক কিয় মই অকলশৰীয়া সেইটো মই জয়দেৱ ৰায় তো মই ITBP হওঁ তো হয় তো এইটো কাৰণত আৰু মানে আজি আপোনাৰ ইয়াত ডিউটি দিয়া হৈছিলে ডিউটিটো দিবই না সেইটো আমাৰ অসম চৰকাৰে ডিউটি লগাইছে তো ডিউটি সেইটোৰ কাৰণে লগাইছে আৰু সিটো হ'বই লাগিব না হ'বই লাগিব আমাৰ জুবিনদাক যেনেকে লৈ গৈছে না তো সেনেকে আনিবই আৰু সি শাস্তি পাবই লাগিব যি লৈ গৈছে না সি শাস্তি পাবই দিবই লাগিব আমাৰ অসম চৰকাৰে সি কৰি আছে আৰু কৰিবই আৰু কৰি আছে তো এইটোৱে আপুনি নিৰাপত্তাৰক্ষী হিচাপে বৰ্তমান সময়ত এনেধৰণৰ যি জুবিনদাৰ কাৰণে ডিউটি কৰিব লগা হ'ব বুলি ভাবিছে মই জুবিনদাৰ কাৰণে যিকোনো কৰিব পাৰোঁ মই মৰিব পাৰোঁ এনেধৰণৰ ডিউটি জুবিনদাৰ মৃত্যুৰ ডিউটি যিগৰাকী নাম খাঙৰ হৈছে এনেকুৱা এটা চিটুৱেশ্যন হ'ল যে আপুনি আজি জুবিনদাৰ মৃত্যুৰ পিছত ডিউটি কৰিব লগা হৈছে তাকো জুবিনদাক যোনে ৰাইজে কৈছে এনেকুৱা এজন হত্যাকাৰী ঘৰৰ সন্মুখত সেই হত্যাকাৰীক আপুনি পহৰা দিব লগা হৈছে কি ক'ব নহয়
মই এইটো কথা ক'ব খোজো যে কি জুবিন দাক কিয় লৈ গৈছে যেনেকৈ লৈ গৈছে সেনেকৈ সেইটো কাৰণতে হয় কিন্তু আমি এতিয়া জুবিন দাকতো আমি ঘূৰাই নাপাম কথাটো কিন্তু আমি যি লৈ গৈছে না সেই বস্তুটো আমাক এতিয়া সেই তদন্ত বস্তুটো আমাক লাগিবই লাগিব আমাক সেই বস্তুটো লাগে আমাক কোনে কেনেকৈ কি ধৰণৰ লৈ গৈছে জুবিন দা আমাৰ হীৰামুঠু হয় জুবিন দা ঠিক আছে থেংক ইউ ছাৰ মনত কিন্তু আছে মোৰ গান গাইছিলোঁ বা ক্লাছতো একেলগে পঢ়িছিলোঁ আৰু এটা কথা কি ভাল মোৰ দেউতা শিৱসাগৰৰ তেওঁলোক আছিল যোৰহাটৰ সেই সূত্ৰেও তাৰমানে এটা হেৰি আছিল আৰু বা জুবিনৰ যিজনী ভনীয়েক আছিল জংকি তেওঁ বসবাস কৰিছে স্বৰ্গত থাকিল তেওঁৰ মৃত্যু অপৰাজেয় যে এই সম্পৰ্কে আপোনাৰ জুবিনৰ স্মৃতি কেনেদৰে বিচাৰিব বহুতে লগ পাইছিলোঁ আৰু ক্লাছ 10ত তেওঁ ক্লাছ 10 পাইছিল ময়ো ক্লাছ 10ত মানে মোৰ দেউতাৰ চাকৰি আছিল মচলপুৰত তাৰপৰা ট্ৰেন্সফাৰ হৈ আমি তামোলপুৰলৈ আহিলোঁ তামোলপুৰ হাই ছেকেণ্ডেৰীত মই নাম লিখিলোঁ তেতিয়াই লগ পাওঁ তাৰপিছত এনেই বিশেষ মই বি ছেকশ্যনত আছিলোঁ তেওঁ এ ছেকশ্যনত আছিল এনেই সংস্কৃত আছিল তেওঁৰ সংস্কৃত আৰু এডভান্স আছিল মোৰ আছিল সংস্কৃত আৰু বুৰঞ্জী সংস্কৃতৰ ক্লাছটো আমাৰ একেলগে হৈছিল তেতিয়াই লগ পাওঁ ক্লাছত সেয়ে আৰু যে আপুনি জুবিনৰ দশম শ্ৰেণীত লগ পাইছিলে দশম শ্ৰেণীত লগ দশম শ্ৰেণীত পাইছিলোঁ। তেওঁ পিন্ধনত তেওঁৰ আচাৰ ব্যৱহাৰ কেনেকৈ আছিল আপোনাৰ পিন্ধনততো বৰ চিম্পুল আছিল হয়। এতিয়াৰ নিচিনা নাছিল আৰু তেতিয়া মানে চিম্পুল আছিল এযোৰ চশমা পিন্ধিছিল এটা বগা পাইজামা পিন্ধিছিল এখন চাইকেল আছিল নীলা ৰঙৰ আছিল চাইকেলখন সদায় চাইকেলখন লৈ আহে বছ ক্লাছ কৰে আৰু ঘৰত যায় তেনেকুৱাই আছিল চিম্পুল আছিল চিম্পুল আছিল তো আপুনি আমি জানিছোঁ যে আপুনি গীত পৰিৱেশন কৰিছিল তবলা বজাইছিলে সেইখিনি অকণমান আপুনি স্মৃতি ৰোমন্থন কৰক এবাৰ তাৰমানে তামোলপুৰৰ ৰঙালী বিহু সন্মিলন হৈছিল সন্মিলন হওঁতে মই গান গাইছিলোঁ সমাবত সংগীত তেওঁ তবলা বজাইছিল মই কওঁ আমাৰ ইয়াত মই যেতিয়া তামোলপুৰৰ পৰা নলবাৰীলৈ আহিলোঁ তেতিয়া মই এনেই লগৰ মানুহ ওচৰৰ মানুহক কওঁ আৰু যে জুবিন মোৰ লগত পঢ়া তেতিয়াতো তেওঁ বহুত ফেমাছ হৈ গ'ল কওঁ আৰু বাছ ফুৰি আপোনাৰ লগত জুবিনে পঢ়া মই বোলো অঁ মোৰ লগত জুবিনে পঢ়া তাৰপিছত সেই গানো লিখিছে বোলে ফাংচনত গানো গাইছে এইবিলাক শুনো আৰু তেতিয়া মই এনেকৈ কওঁ বা জুবিনে মই গান গাইছিলোঁ তেওঁ তবলা বজাইছিল আজি জুবিন ক'ত কিমান ডাঙৰ গায়ক আৰু মইতো এই সাধাৰণে হৈ থাকিলোঁ তেনেকৈ কওঁ আৰু ওচৰৰ মানুহৰ আগত তেনেকৈ গম পাই চবেই বোলে জুবিনৰ লগত পঢ়িছিল হয় যে জুবিনে দুগৰাকী ছাত্ৰী আছিল তেওঁৰ সতীৰ্থ আপুনি এগৰাকী ৰুণজুন তেওঁ গীতটি লিখিছিল জন্মনি ৰুণজুন তেতিয়া চকুত জন নিভাজ আৱেগৰ টপাটপে সৰাজন এই গীতটো যথেষ্ট প্ৰিয় যুৱ প্ৰজন্মৰ প্ৰিয় আপোনাৰো নিশ্চয় প্ৰিয় আজিও শুনি ভাল পাওঁ শুনি ভাল পাওঁ মই ফাংচন চাওঁৱেই এনেই আচল ফাংচন মই তেনেকৈ চাই পোৱা নাই মোৰ সময় সুবিধা নিমিলে কিন্তু মই ঘৰত কিন্তু সদায় চাওঁ এই বহাগৰ মাহটো যে জুবিনৰ প্ৰগ্ৰেম দিয়ে ৰাতিপুৱালৈকে চাওঁ জুবিনৰ গান নাহৰ যে গায় ও নাহৰ তাৰপিছত পাখি এইবিলাক গান মই চব চাওঁ গানবিলাক ভালেই লাগে কিন্তু হঠাৎ নোহোৱা হৈ গ'ল নহয় সেইটো এতিয়া এটা তাৰমানে দুখ আৰু বৰ এতিয়া বেয়া লাগে লগ নাপালোৱে দিয়কচোন মই এতিয়া আপোনালোকে মোক বিচাৰি আহিছে বা জোনমণি ক'ত আজিতো দিনটো আহিয়ে আছে মানুহ তেতিয়া যদি তেওঁ থাকোঁতে যদি কোনোবা আহিলেহেঁতেন তেতিয়া অন্তত মই লগ পালোহেঁতেন আৰু এইটো মোৰ আফচোচ কিন্তু ৰৈ গ'ল একদম ৰৈ গ'ল আৰু কিন্তু এটা কথা মই কওঁ স্বীকাৰ কৰোঁ যে মই যিহেতু তেওঁক ঢুকি নাপাওঁ ধৰকচোন মই সাধাৰণ আজি মোৰ বিয়াও হ'ল মোৰ সংসাৰ আছে মোৰ ল'ৰা এটা আছে কিন্তু মই তেওঁক লগ ধৰিবলৈ যোৱাটো মোৰ কাৰণে সম্ভৱ নহয় কাৰণ কিয় ঘৰত যদি যাওঁ তেওঁ চিকিউৰিটি আছে মেনেজাৰ আছে আৰু যদি কমিটিত যাওঁ মই ফাংচনত তেতিয়াও আহে কি কমিটিৰ মানুহে মোক লগ কৰিব নিদিয়ে হয়নে কথাটো অঁ সাধাৰণ মানুহ কিন্তু তেওঁ কিন্তু মোক বিচাৰি পালেহেঁতেন তেতিয়াও যদি তেওঁ গানত নিবিচাৰি যদি আচলকৈ বিচাৰিলেহেঁতেন মোক কিন্তু পালেহেঁতেন লগ কিন্তু মই মোৰে দুৰ্ভাগ্য কিজানি মই লগ নাপালোঁ আৰু মনত কিন্তু আছে মোৰ গান গাইছিলোঁ বা ক্লাছতো একেলগে পঢ়িছিলোঁ আৰু এটা কথা কি ভাল মোৰ দেউতা শিৱসাগৰৰ
তেওঁলোক আছিল যোৰহাটৰ সেই সূত্ৰেও তাৰমানে এটা হেৰি আছিল আৰু বা জুবিনৰ যিজনী ভনীয়েক আছিল জংকি মোৰ ভণ্টিৰ লগত একেলগে পঢ়া মোৰ ভণ্টিৰ লগত একদম একেলগে পঢ়া ক্লাছমেট আছিল তাইওতো ঢুকালে যে জুবিনৰ মৃত্যু হ'ল জুবিনৰ মৃত্যুৰ পিছতে ইয়াত CIDৰ তদন্ত আৰম্ভ হৈ আছে যে বিভিন্ন মেনেজাৰকে ধৰি শ্যামকানু মহন্তকে ধৰি বিভিন্নজন এতিয়াও পলাতক হৈ আছে যে তেওঁৰ চিতাৰ জুইত লাখ লাখ মানুহ তেওঁ ইতিমধ্যে বিশ্ব ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে যে আজি এনেকুৱা এক মুহূৰ্তত 4 নম্বৰ তেওঁ স্থান লাভ কৰিছে শেষ যাত্ৰাত আৰু আজিৰ এই দিনটোত যে এই যিসকলক মানে অপৰাধী বা তেওঁক নি পেলাই সাগৰত ডুবাই মাৰিলে তেওঁক মোটামুটি মাৰিলে এই সম্পৰ্কে আপোনাৰ আবেগ অনুভূতি কি আছে আৰু কি ক'ব আপুনি তেওঁকতো ষড়যন্ত্ৰ কৰিয়ে মাৰিছে কিন্তু যিবিলাকে ষড়যন্ত্ৰ কৰি মাৰিলে তেওঁলোকক এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াইটো ভাল পদক্ষেপে লৈছে তেখেতেতো জুবিনক আপোনাৰ দিল্লীৰ পৰা আনিছে নিজে ইমান সন্মান দিছে হয়নে তাৰবা তাতে সমাধি ক্ষেত্ৰ বনাইছে এতিয়া তদন্তখিনি যদি তেখেতে ভালদৰে কৰে আসল যিজন দোষী তেওঁক যদি ভালকে শাস্তি দিয়ে সেইটোৱে বিচাৰিছো আৰু হয় যাতে শাস্তি পায় দোষীয়ে ইমান কম বয়সতে যদি বাচি থাকিলেহেঁতেন কিমান আৰু অসমক কিমান দিলেহেঁতেন হয়নে সেইবিলাকৰ পৰাতো মানে অসমে হেৰি পালে একো নাপালে সেইবিলাক হয়নে আধাতে বন্ধ কৰি দিলে ষড়যন্ত্ৰকাৰীয়ে গতিকে ষড়যন্ত্ৰকাৰী কিজনে এটা উচিত শাস্তি পালে ভাল লাগে আৰু তেখেতে তেতিয়া জুবিনৰ আত্মাই শান্তি পাব বা অসমবাসীয়েও শান্তি পাব হয় এনেদৰে জুবিনে যি গীত গাইছিলে যে ৰঞ্জুন আৰু জন্মনিক লৈ পেলাই যি গীত শুনিছে আমি জন্মনিৰ মুখৰ পৰা ইতিমধ্যে নিউজ লেভাৰ যোগেদি অসমবাসী ৰাইজে জানিলে এই যি ষড়যন্ত্ৰ কৰিছে আৰু জুবিনৰ আবেগ আত্মাই যাতে স্বৰ্গত শান্তি লাভ কৰে আৰু ইয়াৰ উচিত বিচাৰৰ বাবে জন্মনিয়ে কামনা কৰিছে এতিয়া সকলোৱে ভিডিঅ'টো দেখিছা এতিয়া আমাক ন্যায় লাগিব য'তে নহওক বা ছিংগাপুৰতে থাকক বা অসমতে থাকক আমাক ন্যায় লাগিবই কতো ভাগৰি নপৰোঁ আমি ৰাইজসকলে ভাগৰি নপৰোঁ ন্যায় লাগিবই ঘূৰি ফুৰিমেই জুবিনদাৰ কাৰণে আমাক ন্যায় লাগিবই আৰু যদি বাই চান্স আমি ন্যায় যদি নাপাওঁ আহা এনেকুৱা পিছৰ ন্যায় বুলি শব্দ এটা নাথাকিব বা মুখ্যমন্ত্ৰী অলপ কিবা কিবি এনেকুৱা এজন ডাঙৰ মানুহ মৰিব আৰু কোনোবা হয়তো কৰিব এনেকুৱা এজন ন্যায় নাপাবয়ে মানে এতিয়া যদি জুবিনদাক ন্যায় যদি নাপায় এনেকুৱা হৈ থাকিব আৰু কোৱা এটা আছে কথা ৰাইজসকলে কোৱা আছে যদি ন্যায় যদি নাপাওঁ বা ন্যায় যদি নেদা আমি নেপালৰ দৰে হ'ব অসমত এনেকুৱা এটা কোৱা আছে মানে কৈয়ে আছে মানে আমাৰ ভিক্টৰ দা ডাঙৰীয়াও কোৱা আছে আমি নেপালৰ দৰে এনেকুৱা যুদ্ধ হ'ব যদি ন্যায় যদি নাপাওঁ নেপালত যেনেকুৱা যুদ্ধ হৈ আছে অসমতো এনেকুৱা যুদ্ধ হ'ব বোলে এনেকৈ ঘোষণা কৰিছে আৰু না মানে হ'বই নেপালৰ দৰে যুদ্ধ হ'বই অসমত যদি ন্যায় যদি নাপাওঁ গম পাইছ ঠিক আছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু আপোনালোকে কমেণ্ট কৰি জনাব